গণেশ চতুৰ্থী আৰু সেইকাৰণে আমি যাব ওলাইছোঁ গণেশ মন্দিৰ। আৰু মন্দিৰৰ সন্মুখত থকা এই দোকানখনতে চাকি ধূপ ফুল এই চব আমি লৈ ল'লোঁ। আৰু এইটোৱে সেই প্ৰাচীন কালৰ গণেশ মন্দিৰটো। ইয়াত বহুত মানুহৰ ভিৰ হয়। আৰু আমি চাকি ধূপ জ্বলাই পেলাই ওপৰত যি প্ৰসাদ বিতৰণ কৰা হৈ আছিলে তাত আমি প্ৰসাদ খালোঁ সকলোৱে। আৰু সঁচাকৈয়ে মন্দিৰটোত গৈ পেলাই খুব ভাল লাগিলে। এনেকৈয়ে আজি গণেশ পূজা আমি পালন কৰিলোঁ।